মোৰে মন বলিয়া তোকে দেহ ভালে পাম তই মন জখলা মোৰে মন ভাবনা উঠনা মুঠৰে সতে তই ধন কৰি হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল অনামিকা বৰাৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এতিয়া 12টাই বাজি গ'ল। আচলতে মই ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ, কাৰণ ৰাতিপুৱা টাইমত ইটো কাম বহুত ওলাই থাকে, সেইবাবে ব্লগটো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। মিচিকো এতিয়া খাই বৈ শুলে বাৰু। এয়া চাওক মিচিক শুলে। আচলতে মিচিক খোৱাৰ পিছতে মই অলপ আজৰি হওঁ, কাৰণ সি এতিয়া যিহেতু ডাঙৰ হৈ আহিছে, সেইবাবে মোৰ লগত সি বেছি লাগি থাকিব বিচাৰে। দেউতাক আহিলে দেউতাকৰ লগতে লাগি থাকে বাৰু, কিন্তু দেউতাক নথকা অৱস্থাত মোৰ লগত সি বেছি লাগি থাকিব বিচাৰে। সেইবাবে ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কেনে পালে শেষত কিন্তু জনাবলৈ নাপাহৰিব। তেন্তে আজি দিনটো কিনো কৰোঁ আহকচোন, ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। মই মাহীহঁতৰ ঘৰলৈ আহিলোঁ এতিয়া। মাহীহঁতৰ ঘৰটো ওচৰতে হয়, মানে আমাৰ ঘৰৰ পৰা এঘৰ পাৰ হ'লে মাহীহঁতৰ ঘৰটো পায়। আৰু মাহীহঁতৰ ঘৰত ফিচাৰী এটা খান্দিছিল, তাকে ভাবিলোঁ চাওঁগৈ আৰু আপোনালোককো দেখাওঁ। কি কৰিছা? মই এমাজনৰ ফ্লিপকাৰ্টত বস্তু দুটা অৰ্ডাৰ দি থৈছিলোঁ। আজি আহিছে, তাকে অলপ ৰ'দাই থৈছোঁ, কাৰণ এইটো চিটুৱেশ্যনত বস্তু ল'বলৈ ভয়ো লাগে। তথাপি মই ওলাই যাব পৰা নাই বাবে অৰ্ডাৰ দিবলগীয়া হ'ল, অলপ জৰুৰী বস্তুৰ বাবে। এতিয়া মই ইয়াক চেনিটাইজ কৰিম বুলি ভাবিছোঁ, কাৰণ বাহিৰৰ পৰা আহিছে যিহেতু। এয়া মই চেনিটাইজ কৰিছোঁ। মই বস্তুকেইটা আনবক্সিং কৰিলোঁ। ইয়াত মই অৰ্ডাৰ দিছিলোঁ চেল্ফি ৰিং লাইট আৰু মাইক্ৰ'ফোন এটা অৰ্ডাৰ দিছিলোঁ, কিন্তু মোৰ প্ৰব্লেম এটা হ'ল। যিপাত মই চেল্ফি ৰিং অৰ্ডাৰ দিছিলোঁ, সেইপাতৰ লগত মোৰ লাইটটো ফিটিং হোৱা নাই, সেইবাবে মনটো অলপ বেয়া লাগিছে। লাগিবই দিয়কচোন, কাৰণ ইমান দিন হ'ল অৰ্ডাৰ দিয়া, ফাইনেলি আহি পাইছিলেহি। হেল্ল' এভৰিৱান, অথনি যিহেতু আপোনালোকে দেখিছিলে মোৰ ৰিং লাইটটো ফিটিং নহ'ল, সেইবাবে মোৰ মনটো বহুত বেয়া লাগিলে আৰু তাৰপিছত মই শুই গ'লোঁ। এতিয়া উঠি গা পা ধুই ফ্ৰেছ হৈ আহিছোঁ। মোৰ কিয় নাজানো, সৰু কথাতে মোৰ তেনেকুৱা হয়। আচলতে মই কিবা এটা বস্তু আনিলে যদি ফিটিং নহয় বস্তুটো, মোৰ বহুত বেয়া লাগে, কাৰণ সেইটো মোৰ আগৰ পৰাই, মোৰ এতিয়াই নহয় সেইটো। আপোনালোকৰ যদি তেনেকুৱা হয় প্লিজ মোক কমেণ্টত জনাবচোন। আৰু মিচু এতিয়া দেউতাকৰ লগত খেলি আছে। সি আচলতে দেউতাক নাথাকিলেহে মোৰ লগত বেছি থাকি ভাল পায়। দেউতাক থাকিলে মোৰ লগত থাকি ইমান ভাল নাপায়, দেউতাকৰ লগতে খেলি থাকে, কাৰণ দেউতাকে তাৰ যেনেকৈ মন যায় সি তেনেকৈ দেউতাকে তাক খেলাই থাকে। সেইবাবে দেউতাকৰ লগত সি থাকি বেছি ভাল পায়। আৰু আপোনালোক এতিয়া ঘৰতে আছেনে বাৰু? মই ঘৰতে আছোঁ। এইটো চিটুৱেশ্যনত বাহিৰলৈ ওলাই যাবলৈও বেয়া, সেইবাবে ঘৰতে সোমাই আছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মোৰ নতুন ভিডিঅ' আহিবলগীয়া ন'টিফিকেশ্যন আপোনালোকে প্ৰথমেই পায়। আপোনালোক ঘৰতে থাকক, সুস্থ থাকক, হেল্ডি থাকক। আজিলৈ আহিছোঁ, বাই বাই।